হেল্ল' বেহাৰবাৰী আউটপোষ্ট কোনে ক'লে? ছাৰ মই খাটনীয়া বিৰাট ডাঙৰ বিপদত পৰিছো। কি হ'ল? ছাৰ মই থানাত আছো। সেইটো কিবা বিপদ হ'ল নেকি? আহক আহক সোমাই আহক। ছাৰ মই আমাৰ থানাত নাই নহয়, বেলেগৰ থানাত আছো। বেলেগ থানাত আকৌ কি কৰিছে? ছাৰ মোক এৰেষ্ট কৰিছে। হেৎ, কি ভুল আমি কথা কৈ আছো, কামত লাগক। ছাৰ বিশ্বাস কৰক, মোক এৰেষ্ট কৰিছে, মোক যাবলৈ দিয়া নাই। ছাৰ মোক জাল নোটৰ ব্যৱসায়ী বুলি এৰেষ্ট কৰি থৈ দিছে। ছাৰ মই এতিয়া ফোন ৰাখক বুলি কৈছো নহয়, ফোন ৰাখক। ফটোৱা নহয় এই মানুহটো। ছাৰেও বিশ্বাস। অ ভাই, কাম এটা আছিলে। কি কাম? এই বেহাৰবাৰী আউটপোষ্টৰ পৰা এটা চিঠি পঠাইছিল। আহক আহক বলক বল। আহক। ঐ ঐ ঐ চুপ। ছাৰ এখাত বেহৰবাৰী আউটপোষ্টৰ পৰা আহিছে। ছাৰ, অ এই বেহাৰবাৰী আউটপোষ্টৰ পৰা এটা চিঠি অ পঠাইছিল। আচ্ছা বসুমতাৰী হয় ছাৰ। কেনেকুৱা থানা? ভাল ছাৰ। এছ ছাৰ ভালে আছে? আছে ছাৰ। আপোনাক এবাৰ পাইছো তাতে ন? অ আপোনাৰ ঘৰ ক'ত আছিলে অৰিজিন? মোৰ ঘৰ ইফালে ছাৰ, এই গড়চকত। ঠিক আছে, বাকীটো আৰু ভালেই খবৰ আছে থানাৰ? আহিছো। ঠিক আছে। অ ঐ পাইলো। ঐ আৰে তই ইয়াত সেইটো বৰ বেয়াকে ফচি গলো নহয়। কি হ'ল? ৰাতিপুৱাৰ পৰা এৰেষ্ট কৰি থৈ দিছে মোক ভাই। এই চব সময়তে ফাল্টামি কৰা মিছা মিছি। তোৰ শপত মই ফাল্টুৱামি কৰিম নেকি বেলেগৰ থানাত আহি? এই তই বেলেগৰ থানাত কি ৰং তামচা কৰি আছা? আৰে জাল নোটৰ ব্যৱসায়ী বুলি মোক এৰেষ্ট কৰি থৈ দিছে, বিশ্বাস কৰ তই। এই মিছা কথা এইবিলাক যো যা যদি। ফোনটো দেচোন, মোৰ ফোনটো ৰাখি থৈ দিছে। এই তই কিয় ফোন কৰিব লাগে ছাৰক? ছাৰক ফোন কৰো দে। এই বল, মোৰ কাম আছে, যা যদি বল। এই তই কথাবোৰ বুজি নাপাৱ কিয়? এই, আৰে আপুনি তই বাহিৰত কিয় মানে- ওলাইছে? আহা। ভিতৰলৈ বলক, ভিতৰলৈ বলক। কিবা কথা এটা। নাই নাই, ভিতৰলৈ বলক। নহয়, পিছত কথা পাতিম। ভিতৰলৈ বলক, বলক বলক বলক। ফোনটো নকৰো বলক, কিয়? বলক। বেগিতে কৰ। যাম নহয়, ভিতৰলৈ কিয় গতি আছে? খাটনিয়াৰ সঁচাকে এৰেষ্ট কৰিল নেকি?